হেল্ল' গাইজ, আজি এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু ছানডে, আপোনালোকে গম পায় মই ছানডে ভিডিঅ' বনাব পাৰোঁ। আমাৰ গাঁৱতে পুৰাণ হৈ আছে, শিৱ পুৰাণ, তাকে আজি মন্দিৰত দেখাম। মৰ্ণিং উঠি ল'লোঁ, উঠি লৈ পেলাই ফ্ৰেছ একো হোৱা নাই, এইখন লগাই দিলোঁ। আমাৰ জাতীয় পতাকা উৰি আছে। ফ্ৰেছ হোৱা হৈ গ'ল, কিবা এটা খাই লওঁ। আজি যিহেতু আমাৰ মন্দিৰতে পুৰাণ চলি আছে, সেইকাৰণে তেল চেল খাব পৰা নাই। আমি বইল খাই আছোঁ। এয়া বইল দাইল আৰু এইটো শুকান ৰুটি, সেয়াকে খাই লওঁ। প্ৰথমতে খাই লওঁ, খাওঁটো খোৱাটো মেইন। মানে ফটছে একদম এফালে যাবলগীয়া হৈ গ'ল, ফুৰি আহোঁ অলপ। ফুৰি এটা কাম আছে, সৰুকৈ কামটো কৰি আহোঁ। ফোন কৰিলে তাৰপিছত মন্দিৰ দেখাম বুলি যে কৈছিলোঁ, মন্দিৰ এতিয়া পিছবেলা দেখাম। এতিয়া গৈ লওঁ, ব'লক ফুৰি ভাল লাগে ন। এইজনী আমাৰ এক্টৰজনী, চাৰে ইউনিফৰ্মটো ধুই আছে বাৰু। যি কি নহওক, আমাৰ ইমান মৰমত গা ধুই আছে। মোকে এনেকৈ ধুৱাই নিদিয়ে মায়ে। আমাৰ চিমিলে বয়ফ্ৰেণ্ড এটা লাগে। মায়ে ধুৱাই থাকে সদায়, মাক শিকাই আছে নহয়। কাপোৰ মেলি আছে। মোৰ চাকৰণি ল'ৰা কাপোৰ ধুই দিব লাগে, কিন্তু একো এটা নিদিয়ে। দৰমহা পালে একো কাম কৰ ভালকে। তোৰ দৰমহা কিমান কৰিলে আকৌ? কৈ দে। মই গা চা ধুই লওঁ, গা চা ধুই পেলাই ৰেডি হৈ লওঁ, তাৰপিছত যাম। ভিডিঅ'টো ব'লক, কণ্টিনিউ কৰোঁ। মোৰ দৰমহা একৰ আগত শূন্য যিমানটা সিমানটা। আমাৰ মায়েও বোলে এটা ইউটিউব চেনেল খুলিব, মোক কৈ আছে। ইউটিউব চেনেলটো খুলি দিম নেকি? আপোনালোকে কওকচোন, খুলিবি নে কিবা? খুলিব নেকি? নামটো কি দিবি? মিষ্টাৰ চাকৰ। মিষ্টাৰ কেনেকৈ হ'ব? তই মাইকী মানুহে বন কৰা কৰ্মী বাৰু। ঠিক আছে, গা চা ধুই মেলি ৰেডি। এতিয়া মোৰ বাচন্তিখন মই উলিয়াই ল'লোঁ, গা চা ধুই মেলি ৰেডি। তাৰপিছত এতিয়া মোৰ সৰুকৈ কাম এটা আছিলে, কৈছিলোঁ সৰুকৈ কামটো কৰি আহোঁ, তাৰপিছত মন্দিৰ যাম। যাবলৈ ব'লক, যাওঁ। ব'লক, যাব লাগে। ৰেডি। পিছত মন্দিৰটো দেখাই থাকিম। এতিয়া গৈ থাকোঁতে ৰাস্তাত মন্দিৰ দেখাই যাম। পটককৈ যাবলগীয়া হৈছে যেন। ব'লক। এইটো আমাৰ গাঁৱৰ সৰু ৰাস্তাটো, মন্দিৰৰ আমাৰ আগত এটা ৰাইডাৰ গৈ আছে। সেই মন্দিৰত ৰাইডাৰ গৈ আছে। ঠিক আছে, লগ পাম আকৌ। চিমি বেছ ধৰ গা চা ধুই ধুনীয়াকৈ একদম বিচনা তলত সোমাই আছে। দাঁতটো তোমাৰ খোৱা দিয়া, চেক দিয়া। মই মৰম কৰিব নোৱাৰোঁ, যা। বাই। Yalla bismillah. পুৰা বিন্দাছ। তই মোতকৈ বেছি মৰম কিয় পাওঁ? চালা মোতকৈ বেছি মৰম পাই বে। কি হ'ল, ভিতৰতে চবেই পুৰাণ পাঠ কৰি আছে ন, সেইকাৰণে চাউণ্ডটো নাই। সেইকাৰণে জাষ্ট এনেকেই ভিডিঅ'টো বনালোঁ আৰু মন্দিৰ দেখাম বুলি কোৱাৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ।
চৰ্ম পৰিধান কিবা মিল চৰণে পালবিলো শৰণ এত শুনি মহেশ্বৰ কহে নিস্তৰে তোমাৰ বচনে তুষ্টি ৰাতি 1টা বজাত চব ৰাইজ শুই গ'ল আমি ইয়াতে একদম টোপনি ক্ষতি কৰি হেল্ল' গাইজ কালি মানে কি হ'ল ভিডিঅ'টো মই সম্পূৰ্ণ বনোৱা নহ'ল মন্দিৰ দেখাম বুলি ভাবিছিলোঁ মন্দিৰটো অকণমান দেখুওৱা হ'ল মোৰ যিহেতু এটা কাম আছিলে কামটো কৰি ল'লোঁ সেইকাৰণে অলপ দেৰি হৈ গ'ল মন্দিৰটো অকণমান কালি ৰাতি ভিডিঅ' কৰিছিলোঁ 1টামান বজাত ৰাতি 1টামান বজাত সেইটো লগাই দিম আজিও পাৰিলে মই মন্দিৰটো অকণমান দেখাই দিম আৰু আজিৰ দিনটো কি কৰোঁ সেইটো মই ভ্লগত আজি বনাই পেলাই সম্পূৰ্ণকৈ দিম এতিয়া মানে কি হ'ল গা চা ধুই মেলি মই ৰেডি গা চা ধুই পেলাই ৰেডি তাৰপিছত এতিয়া চুৰিয়া পিন্ধিম কুৰ্তা পিন্ধিম তাৰপিছত যাম চাকি তাকি লৈ পেলাই চাকি দিম আজি যিহেতু আমাৰ শিৱপুৰাণৰ অন্তিমটো দিন সেইকাৰণে আজি লাষ্ট চাকি তাকি দি লওঁ তাৰপিছত আজি এফালে ফুৰিব যাম ভিডিঅ'ত চব বনাই দেখুৱাই গৈ থাকিম বৰ্তমান মই ওলাই ৰেডি তাৰপিছত যাম এতিয়া চাকি ল'বলৈ দোকানত যাম তাৰপিছত চাকি লৈ লগৰজনক লৈ পেলাই মন্দিৰত চাকি দিম কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব ৰাণী আমাৰ ইয়াৰ গাৰ্লফ্ৰেণ্ড এজনী আছে কৈ দে গাৰ্লফ্ৰেণ্ডৰ নামটো কি কৰে মোৰ গাৰ্লফ্ৰেণ্ড নাই কি মোৰ গাৰ্লফ্ৰেণ্ড হেৰি আছে দুজনী আছে কৈ দে নামটো কৈ দে লীনা আৰু বনমালী জীয়েক লীনা আৰু বনমালী জীয়েক এইফালে ৰাণী এতিয়া বিয়া কোনজনী কৰিম লীনাক নে বনমালী জীয়েক কোনজনী অঁ এই বনমালী জোঁৱাইক চবে চাই লওক ইয়াৰ এইটো 9 বছৰ 8 বছৰ হৈছে গাৰ্লফ্ৰেণ্ড পঠালি গাৰ্লফ্ৰেণ্ডৰ নামটো বনমালী জীয়েক ইউটিউবত দি দিম নে কি আছে ৰিক্স বৰ্তমান মন্দিৰত চাকি জ্বলাই আহিলোঁ চাকি জ্বলাই এতিয়া মই যাম নুমলীগড় চাকি জ্বলা মানে মানুহ বহুত ভিৰ হৈ আছিলে সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নহ'ল এতিয়া আমি ঘপককৈ যাবলগীয়া হ'ল দাদাজনৰ ৰুমত সেইকাৰণে এতিয়া যাওঁ ব'লক নুমলীগড় বৰ্তমান আছোঁ এতিয়া দেৰগাঁও খাবলৈ গ'লোঁ ৰুটি সেইটো খাই লওঁ তাৰপিছত খাই বৈ বিন্দাছ গৈ থাকিম বৰ্তমান আহি পেলাই আমি ৰঙামাটি পালোঁহি ৰঙামাটি পাই পেলাই এতিয়া জাষ্ট লগৰজনক ফোন কৰিছে তাৰপাছত ৰুটি চুটি খাই মেলি ল'লোঁ ৰুটি চুটি খাই মেলি লৈ পেলাই এতিয়া আকৌ ৰঙামাটি পাইছোঁহি গৈ আছোঁ আমি নুমলীগড় বৰ্তমান এই ব্লগটো কেনেকুৱা বনাইছোঁ গম নাপাওঁ অকণমান চবৰে অকণমান বনাই আছোঁ অকণমানেই বনাব লাগে ছাল আজি ষ্টাইল অকণ কৰি আহিছোঁ আৰু অঁ ই নোসোমাইছে আকৌ লাজহে পাইছোঁ বাকী ব'লক গৈ থাকোঁ আমি নুমলীগড় এখন পতাকা লগাই দিছোঁ আমাৰ জাতীয় পতাকা ব'লা গৈ থাকিব লাগে ঠিক আছে মই আজি আৰাম কৰিছোঁ উঠিছোঁহে আৰু ব'লা গৈ থাকিব লাগে আহিব নেকি হা বৰ্তমান আহি পাই গ'লোহি এতিয়া আমি নুমলীগড় এই আহি পেলাই পাই গ'লোহি নুমলীগড় তাৰপিছত আৰু অলপ দূৰ আছে ইয়াৰ পৰা ৰুমটো বিচাৰিম আৰু ৰুম এতিয়ালৈকে চিনিয়ে নাপাওঁ আমি
কোনখিনিত আছে কি আছে একো গম ফোন কৰিব লাগিব এতিয়া তাৰপিছত ৰুমলৈ গৈ বেছি দিন থাকোঁ অলপ দেৰি থাকিম আকৌ ঘৰলৈ যামেই বাকী মানে কি জানে ভিডিঅ'টো এইখিনিতে সামৰিবলগীয়া হ'ল মোৰ মোবাইলত মাত্ৰ 2% চাৰ্জ আছিলে সেইকাৰণে ভ্লগটো ভালকৈ বনোৱা নহ'ল উপায় নাই আৰু নেক্সট ব্লগতে লগ পাম বাই বাই টাটা